Hello guys, welcome back to our channel The Bestest Kitchen. So আজি আমাৰ Bestest Kitchen আছে ভেদাইলতা আৰু নৰসিংহৰ সৈতে মাছ। সেইদিনা আমি গাঁৱত গৈছিলোঁ, তাৰ পৰাই আমি নৰসিংহ আৰু ভেদাইলতা পাত ছিঙি লৈ আহিলোঁ। সেইবুলি আজি মাছৰ লগতে খাওঁ বোলো, বৰ সোৱাদ হয় খাবলৈ, সেইটো কাৰণে এনেকৈ এৰুৱাই লৈছোঁ পাতবোৰ এৰুৱাৰ পিছত ইয়াক আমি অকণমান সময় তিয়াই ৰাখিম। তিয়াই ৰখাৰ সময়খিনিতে আমি ইয়াতে মাছ ফ্ৰাই কৰি ল'ম। মাছ আচলতে শিঙি মাছ আৰু আপোনাৰ সৰু মাছ হ'লে ভাল হয়। শিঙি মাছ, গৰৈ মাছ, মাগুৰ মাছ বেছি সোৱাদ আহে। কিন্তু আমাৰ ইয়াতে এভেইলেবল নাছিলে, সেইকাৰণে আমি ভকুৱা মাছেই দিছোঁ। এতিয়া আমি ইয়াত গ্ৰাইণ্ডাৰত ভেদাইলতা পাত আৰু নৰসিংহ পাতৰ লগতে কেইটামান কেঁচা জলকীয়া আৰু নহৰু কেইটামান দি ইয়াত ফ্ৰাই কৰিম। এতিয়া তেলত পিঁয়াজখিনি ভাজি লৈ ৰঙা হোৱাৰ পাছত ইয়াত আমি গ্ৰাইণ্ড কৰি ৰখা পেষ্টখিনি দি লওঁ। পেষ্টখিনি অকণমান সময় ভাজি ইয়াতে আমি দিম এতিয়া নিমখ, হালধি। এতিয়া এইখিনি আমি অকণমান সময় ভাজি ক'লা হৈ পৰিব। ক'লা হোৱাৰ লগে লগে ইয়াতে আমি বইল কৰি ৰখা আলুখিনি মেছ কৰি পেলাই ইয়াতে দি দিছোঁ। এইখিনি অকণমান সময় লৰাই ভাজি ৰখাৰ পাছত আমি ইয়াতে গৰম পানী দি দিম। গৰম পানীয়ে দিব, তেতিয়া মানে খাবলৈ সোৱাদ হয়, জোলটো খাবলৈ সোৱাদ হয় গৰম পানী দিলে। এতিয়া উতল অহাৰ পাছত ইয়াতে আমি মাছকেইটা এড কৰি দিলোঁ। এতিয়া আমি নেক্সট ৰেচিপি হৈছে আমাৰ মাছৰ পেটুৰ সৈতে ভাত। বেঙেনা নাছিলে কাৰণে ভাতে দি দিলোঁ। পিঁয়াজখিনি এনেকৈ পিঁয়াজ জ্বলাই এনেকৈ অলপ তেলত দি পেলাই আমি মাছৰ পেটুখিনি দি ইয়াতে আমি নিমখ, হালধি অকণমান আপোনাৰ এড কৰিব পাৰে, আপোনাৰ কথা এইটো, জিৰা অকণমান দি দিছোঁ আমি। এতিয়া এইখিনি অকণমান সময় ভাজি লোৱাৰ পাছত ইয়াতে আমি ভাতখিনি দি দিম। ভাতখিনি দিয়াৰ পাছত ইয়াক আমি অকণমান সময় ভাজিব লাগিব। ভাতখিনি ভাজিতে যেতিয়া মানে এটা এটা হৈ যাব ন, তেতিয়াহে আমি মানে খাবলৈ টেষ্টি হয়গৈ। ইয়াত আমি অকণমান জালুকো এড কৰি দিছিলোঁ। এতিয়া আমাৰ ভাতৰ লগত খাবলৈ ভেদাইলতা, নৰসিংহ মাছৰ সৈতে ৰেডি, আৰু মাছৰ পেটু আৰু ভাত। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। টিল দেন বাই বাই।